নমস্কাৰ স্বাগতম জানাইছোঁ অন্য এটা বিশেষ ভিডিঅ' তাৰ এইবাৰ হ'বলগীয়া আছে বৃহৎ উপহাৰ কুপনৰ খেল। এইবাৰ 150 টকাত 104 জনৰ ভাগ্য নিৰ্ণয় হ'ব আৰু এয়া হৈছে উপহাৰসমূহ এনেধৰণে সজাই ৰখা হৈছে আৰু কোন কোন ভাগ্যৱানে লাভ কৰিব এই উপহাৰসমূহ। 4খন আল্ট্ৰাবাছযুক্ত এইবাৰ উপহাৰ কুপনৰ খেল হ'বলৈ গৈ আছে কচুৱা তিনিআলি জাতীয় বিদ্যালয় নিৰ্মাণ সাহায্যত হ'বলৈ গৈ আছে বৃহৎ উপহাৰ কুপনৰ খেল আৰু এয়া আজি দৃশ্য দেখুৱাম আৰু কি উপহাৰ আছে আমি কেমেৰামেনক অনুৰোধ ৰাখিছোঁ ধুনীয়াকৈ দেখুৱাবলৈ। এনেধৰণে উপহাৰসমূহ সজাই ৰখা হৈছে আৰু কাৰ কাৰ ভাগ্য পৰিৱৰ্তন হ'ব। 26 মে'ৰ দিনা হয়তো আপোনাৰ লাকি নাম্বাৰ উঠিব, ভাগ্যৰ চকীত লাকি নাম্বাৰ উঠিব আৰু সেই লাকি নাম্বাৰ হয়তো আপোনাৰ জীৱন পৰিৱৰ্তন হ'ব। আৰু এইবাৰ অসমৰ লামডিঙৰ পিছত এইবাৰ হ'বলগীয়া আছে অসমৰ সৰ্ববৃহৎ উপহাৰ কুপনৰ খেল কচুৱা তিনিআলিত। এয়া উপহাৰসমূহ এনেধৰণৰ সজাই ৰখা হৈছে আৰু কোন কোন ভাগ্যৱানৰ ভাগ্য সলনি কৰিব 150 টকাত। অৰিহণা মাত্ৰ 150 টকা আৰু 150 টকা অৰিহণাৰ জৰিয়তে হয়তো আপোনাৰ ভাগ্য সলনি হ'ব। 26 মে'ৰ দিনা আপোনাৰ ভাগ্যৰ চকীত আপোনাৰ লাকি নাম্বাৰ উঠিব আৰু সেই লাকি নাম্বাৰ হয়তো আপোনাৰ জীৱন পৰিৱৰ্তন কৰিব। আৰু এনেধৰণে উপহাৰসমূহ ৰখা হৈছে এয়া হৈছে অগ্নৰ 150 টকা অৰিহণা। আৰু যে আপোনালোকে আৰু এটা কথা কৈছে স্ক্ৰীণত যে আপোনালোকে টিকট ক্ৰয় কৰিব বিচাৰে, স্ক্ৰীণত বিশেষ নাম্বাৰ দিয়া আছে আৰু আপোনাৰ সেইটো নাম্বাৰত আপুনি হোৱাটছআপ কৰক। হোৱাটছআপত আপোনাৰ নাম ঠিকনা প্ৰেৰণ কৰক। তৎক্ষণাত আমাৰ এজেণ্টে আপোনালৈ এটা QR প্ৰেৰণ কৰিব। সেই QRত আপুনি পে'মেণ্ট কৰি স্ক্ৰীণশ্বট হোৱাটছআপত দিব। লগে লগে আমাৰ এজেণ্টে তৎক্ষণাত আপোনাৰ এই টিকেটটো হোৱাটছআপ জৰিয়তে প্ৰেৰণ কৰিব। আৰু আমি কেমেৰামেনত অনুৰোধ ৰাখিছোঁ দৃশ্যাংকৰ এনেধৰণৰ ধুনীয়াকৈ দেখুৱাবলৈ। 4খন আল্ট্ৰাবাছযুক্ত উপহাৰ কুপনৰ খেল হ'বলগীয়া আছে এইবাৰ নগাঁও জিলাৰ কামপুৰ কচুৱা তিনিআলিত। আৰু এয়া হৈছে আল্ট্ৰাবাছ এনেধৰণে 4টা 44 ছিটাৰৰ এখন 4টা আল্ট্ৰাবাছ এনেধৰণে ৰখা হৈছে আৰু 150 টকাত অৰিহণাৰ জৰিয়তে আপোনাৰ ভাগ্য পৰিৱৰ্তন হ'ব। এতিয়া দেৰি কিহৰ, এতিয়া স্ক্ৰীণত দিয়া নাম্বাৰত আপুনি কল কৰক আৰু কল কৰি আমাৰ এজেণ্টৰ লগত যোগাযোগ কৰি আপুনি টিকেট ক্ৰয় কৰক। এয়া হৈছে থাৰ এনেধৰণে সজাই ৰখা হৈছে থাৰ মাত্ৰ অৰিহণা 150 টকা। আল্ট্ৰাবাছ, থাৰ, বেলেনো, গ্ৰেণ্ডভিটা, মাৰুতি চুজুকি ছুইফ্ট সৰ্বমুঠ 104খন বাহনযুক্ত উপহাৰ কুপনৰ খেল। পলম কিহৰ, এতিয়া স্ক্ৰীণত কল কৰক, স্ক্ৰীণত নাম্বাৰত কল কৰক আৰু আপুনি টিকেট ক্ৰয় কৰক।